Hey guys, welcome back to my YouTube channel. Akoto নতুন ভিডিঅ' এটা আৰম্ভ কৰিব ওলাইছো। মই গৈ আছো ফাংচন চাবৰ কাৰণে। ফাংচনত আহিব অসমৰ জনপ্ৰিয় গায়ক বিপিন চাওতাং। তেতে ঘৰৰ পৰা যাব ওলাইছো। তে 7:30 বাজিলে তাৰ ঘৰৰ পৰা যাব ওলাইছো। 100 কিলোমিটাৰ অতিক্ৰম কৰি অহা বিপিন চাওতাঙক মৰমেৰে আমি আদৰিম আৰু উদ্যোক্তাসকলক আদৰি আনিবলৈ অনুৰোধ জনাইছো বিপিন চাওতাঙক। কিয় খালি আমি দাৰ্জিলিং যাওঁতে কিমান দাম কিমান কিলোমিটাৰ চলাব পিছে এই হালৈৰ পৰা মানমলা ৰাইজে আৰু অকণমান নাচিব লাগিব আৰু হয় তেতিয়া ভাল লাগিব। আজি আনন্দৰ দিন শতবৰ্ষৰ এই শিক্ষা অনুষ্ঠানটোৰ, গতিকে আমি সকলোৱে আজি একেলগে ফূৰ্তি কৰিম, একেলগে নাচিম, একেলগে গাম, হয়নে? আকৌ এবাৰ বিহুটো গাই দিম নেকি ৰাইজ? ঠিক আছে, মই বিহুটো গাম, কিন্তু তাৰ আগতে ক'লো এটা দেশপ্ৰেমমূলক গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম। সেই গীতটো গাইছোঁ, তাৰপিছত আপোনালোকৰ অনুৰোধৰ গীতবিলাক গাই যাম। দেশৰ মাটিৰ গান গাবলে ভাৰতৰে পূৰ্ব দিশত সোণালী গৌৰৱে চিঞৰ মই অসমৰ খিৰঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকেও মোৰ কণ্ঠ লগালগে এবাৰ কৈ দিয়ক ৰাইজ, জয় আই অসম, জয় আই অসম, দোহৰ বাবে
ফাংচন শেষ হ'ল ঘৰত গৈ আছোঁ ৰাস্তাত পূৰা মাজত কুঁৱলী পৰি আছে এতিয়া 1:30 বাজিলে আহি পাওঁতে ঘৰ পাওঁতে 1:30 বাজিব ফাংচন চাই ভালে লাগিলে এতিয়া ঘৰত গৈ আছোঁ কালি ফাংচন চাই খুব ভাল লাগিলে ৰাতি ঘৰ পাওঁতে বহুত দেৰি হৈ গ'ল সেইকাৰণে ৰাতি আৰু ব্লগটো শেষ নকৰিলোঁ ৰাতি ঘৰ পাওঁতে আমাৰ 1:30 বাজিলে মই শুওঁতে ৰাতি 2টা বাজিলে সেইকাৰণে ৰাতি আৰু ব্লগটো শেষ নকৰিলোঁ ফাংচন চালোঁ লাষ্টলৈ চাই পেলাই খুবেই ভাল লাগিলে বিপিন চাওদাঙৰ গান শুনি পেলাই খুবেই ভাল লাগিলে লাইভ এনেকৈ চালোঁ খুব ভাল লাগিলে তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ' চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ